Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ লগত এটা DIY হেয়াৰ মাস্ক শেয়াৰ কৰিব ওলাইছো য'ত প্ৰচুৰ পৰিমাণে ভিটামিন B আছে, প্ৰটিন আছে, এন্টিঅক্সিডেন্ট আছে। যদি আপোনাৰ হেয়াৰ ফলৰ সমস্যা আছে, যদি আপোনাৰ চুলি গ্ৰোথ হোৱা নাই, চুলি স্কেল্পৰ কোনোবা এটা পাৰ্টত যদি চুলি গ্ৰোথ হোৱা নাই, সো আজি মই শেয়াৰ কৰা হেয়াৰ মাস্কটো আপুনি এপ্লাই কৰিলে আপোনাৰ গোটেইখিনি সমস্যা সলভ হৈ যাব। আৰু মই হেয়াৰ মাস্কৰ লগত এটা হেয়াৰ সিৰাম বা হেয়াৰ টোনাৰো শেয়াৰ কৰিম। সো সেইকেইটা ইউজ কৰি আপোনাৰ চুলি সৰা সমস্যা একেবাৰে বন্ধ হৈ যাব। মইতো 100% গ্যাৰান্টি দিব পাৰো আপোনাক। সো আপোনালোকে এপ্লাই কৰিব, ৰেগুলাৰ ইউজ কৰিব। সো হেতু কি একচুয়ালি কি হেয়াৰ মাস্ক মই আপোনালোকক কৈ দিওঁ। এটো হৈছে নৰসিংহ পাতৰ হেয়াৰ মাস্ক। সবে চিনি পায় নৰসিংহ পাত বা নৰসিংহ পাতৰ যি উপকাৰী গুণ সেইবোৰ সকলোৱে জানে আমাৰ হেল্থৰ কাৰণে কিমান ভাল। সো আমাৰ হেল্থৰ কাৰণে ভাল হোৱাৰ উপৰিও আমাৰ নৰসিংহ পাত আমাৰ চুলি আৰু স্কিনৰ কাৰণে বহুত বেছি ভাল। নৰসিংহ পাতৰ প্ৰচুৰ পৰিমাণে ভিটামিন B আছে, প্ৰটিন আছে, এন্টিঅক্সিডেন্ট আছে আৰু বেটা কেৰাটিন আছে, য'ত আমি যদি হেয়াৰ মাস্ক এপ্লাই কৰোঁ বা টোনাৰ ইউজ কৰোঁ স্কেল্পত, তেতিয়া আমাৰ কি হয়, আমাৰ চুলি সৰা সমস্যাটো একেবাৰে শেষ হৈ যায়। চুলি গ্ৰোথ হ'ব আপোনাৰ স্কেল্পত। যদি কোনোবা এটা পাৰ্টত যদি আপোনাৰ চুলি গ্ৰোথ হোৱা নাই, তাত চুলি ৰিগ্ৰোথ হ'ব। যেনেকৈ এইখিনি পাৰ্টত আগতে মোৰ ইমান চুলি গ্ৰোথ হোৱা নাছিলে, কিন্তু এই টোনাৰ আৰু হেয়াৰ মাস্কটো শ্বেয়াৰ কৰাৰ পাছত আপোনালোকে চাব পাৰিছে যে এইখিনি পাৰ্টত মোৰ চুলি ৰিগ্ৰোথ হৈছে। আপোনালোকে ইউজ কৰিব আৰু মোক কমেণ্টত জনাব যে আপোনালোকে ৰিজাল্ট কেনেকৈ পালে। আৰু মইতো গেৰাণ্টি দিব পাৰোঁ গাইজ, আপোনালোকে 100% ৰিজাল্ট পাবই। সো কেনেকৈ ইউজ কৰিব লাগে, কেনেকৈ লগাব লাগে, মই গোটেইখিনি আপোনালোকক দেখুৱাই দিম। সো বলক তেন্তে কেনেকৈ হেয়াৰ মাস্কটো বনায় বা এপ্লাই কৰে মই গোটেইখিনি দেখুৱাই লওঁ আপোনালোকক। সো গাইজ, মই নৰসিংহ পাত আৰু জবা ফুলৰ পাত লৈ লৈছোঁ। মই ঘৰতে জবা ফুল আছিলে কাৰণে মই জবা ফুলৰ পাত লৈছোঁ। আপোনালোকৰ ওচৰত যদি নাই, আপোনাৰ জবা ফুলৰ পাত স্কিপ কৰিব পাৰে। দেন মই দুইটাৰে ভালদৰে পেষ্ট বনাই ল'ম, গ্ৰাইণ্ড কৰি। দেন মই চুলিৰ দুটা ছেকশ্যন কৰিম আৰু ভালদৰে গোটেইখিনি পেষ্ট মই স্কেল্পত এপ্লাই কৰি ল'ম। আপোনালোকে চাই থাকিলে বুজি পাব।
চ' আপুনি এই হেয়াৰ মাস্কটো এপ্লাই কৰাৰ পাছত 1 ঘণ্টা বা 1.5 ঘণ্টামান আপোনাৰ স্কেল্পত ৰাখিব। দেন আপুনি শ্বেম্পু দি ৱাছ কৰি ল'ব। আপুনি সপ্তাহত 2বাৰকৈ এইটো হেয়াৰ মাস্কটো এপ্লাই কৰিব। আৰু যিটো টনাৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইটো টনাৰ একচুৱেলি আপুনি ৰেগুলাৰ ইউজ কৰিব। এবাৰ মৰ্ণিঙত ইউজ কৰিব, এবাৰ ইভিনিঙত ইউজ কৰিব। আৰু আপুনি এইটো টনাৰ ৰেগুলাৰ যেতিয়া ইউজ কৰিব, আপুনি 1 উইকতে আপোনাৰ চুলি সৰা একেবাৰে বন্ধ হৈ যাব। কাৰণ মই নিজে এইটো প্ৰমাণ পাইছোঁ। আৰু আপোনাৰ চুলি লাহে লাহে গ্ৰ'থ হ'ব। আপোনাৰ চুলি ৰিগ্ৰ'থ হ'ব। যদি আপোনাৰ স্কেল্পত কোনোবা এটা পাৰ্টত চুলি হোৱা নাই বা চুলি গ্ৰ'থ হোৱা নাই, আপোনাৰ চুলি ৰিগ্ৰ'থ হ'ব। যিহেতু নৰসিংহ পাতত প্ৰচুৰ পৰিমাণে বেটা কেৰাটিন আছে, য'ত চুলিত এপ্লাই কৰাৰ লগে লগে স্কেল্পত গৈ আমাৰ যিবোৰ চুলিৰ সমস্যা, চুলি সৰা সমস্যা বা চুলি গ্ৰ'থ হোৱা নাই, সেইবোৰ সমস্যা ছল্ভ কৰে। আৰু আপোনাৰ যদি ডেণ্ড্ৰফৰ প্ৰব্লেম আছে, দেন আপুনি তাৰ কাৰণে আপোনাৰ ডেণ্ড্ৰফৰ প্ৰব্লেমো ছল্ভ হ'ব। নৰসিংহ পাতত যিহেতু এণ্টিঅক্সিডেণ্ট আছে, চ' এণ্টিঅক্সিডেণ্ট আমাৰ স্কেল্পত গৈ স্কেল্প মইশ্চাৰাইজ কৰে। আৰু প্ৰ'টিন, যিহেতু গম পায় প্ৰ'টিনে কি কৰে, আমাৰ চুলিৰ কাৰণে প্ৰ'টিন বহুত ইম্পৰ্টেণ্ট হয়। চ' আপুনি নৰসিংহ পাতৰ হেয়াৰ মাস্কটো সপ্তাহত 2বাৰকৈ ইউজ কৰে, দেন আপুনি বহুত ভাল ৰিজাল্ট পাব। আৰু টনাৰটো আপুনি ৰেগুলাৰ বেচিছত ইউজ কৰিব, মৰ্ণিং ইভিনিং 2টা টাইম ইউজ কৰিব। আৰু আপুনি নিজে ৰিজাল্ট পাব। আৰু আপুনি ৰিজাল্ট পোৱাৰ পাছত মোক কমেণ্টত জনাব যে আপুনি কেনেকুৱা ৰিজাল্ট পালে, আপোনাৰ চুলি সৰা বন্ধ হ'ল নে নহয়, চুলি গ্ৰ'থ হৈছেনে নাই হোৱা, চুলি ৰিগ্ৰ'থ হৈছেনে নাই হোৱা, চুলি ছফ্ট, লং এণ্ড থিক হ'ব। যদি আপোনাৰ চুলি বহুত থিন হয়, তেতিয়া আপোনাৰ সেই গোটেইখিনি সমস্যা ছল্ভ হ'ব। আপোনাৰ চুলি ঠিক হ'ব আৰু আপোনাৰ চুলি গোটেইখিনি সমস্যাই দূৰ হ'ব। আপুনি এইটো যদি হেয়াৰ মাস্ক আৰু টনাৰ যদি ইউজ কৰে, চ' আপুনি ৰেগুলাৰ বেচিছত ইউজ কৰি থাকিব। আৰু মোক লাষ্টত কমেণ্টত জনাব যে ৰিজাল্ট পোৱাৰ পাছত জনাব আপুনি কেনেকুৱা ৰিজাল্ট পালে, কি ৰিজাল্ট পালে। চ' ইমানে গাইজ, আজিৰ ভিডিঅ' ইমানে। চ' মই দেখুৱাই দিওঁ আপোনালোকক বোলে টনাৰটো কেনেদৰে বনাব লাগে আৰু ইউজ কৰিব লাগে। চ' টনাৰ বনাবলৈ বেছি বস্তু নালাগে। আপুনি নৰসিংহ পাত অলপ লৈ মিক্সিত দি তাত অলপমান হাফ গ্লাছমান পানী দি পেলাই ভালদৰে গ্ৰাইণ্ড কৰি ল'ব। গ্ৰাইণ্ড কৰাৰ পাছত আপুনি চাকনিৰে পানীখিনি এক্সট্ৰা কৰি ল'ব। দেন আপোনাৰ টনাৰ হৈ গ'ল। আপুনি স্প্ৰে বটলত ভৰাই ল'ব, বা আপোনাৰ ওচৰত যদি স্প্ৰে বটল নাই, আপুনি যিকোনো এয়াৰটাইট কণ্টেইনাৰত ভৰাই থ'লে হ'ব। আৰু এইটো টনাৰ আপুনি 3 দিন ইউজ কৰিব পাৰিব। 3 দিনৰ পাছত আকৌ আপুনি নতুনকৈ বনাব লাগিব। আৰু 3 দিনলৈকে আপুনি এইটো ফ্ৰিজত থৈ দিব পাৰিব। টনাৰ বনাবলৈ একেবাৰে চিম্পল হয় গাইজ। আমাৰ টনাৰ ৰেডি হৈ গ'ল। চ' এতিয়া ব'লক কেনেদৰে এপ্লাই কৰে মই দেখুৱাই দিওঁ।
আই হোপ গাইজ আপোনালোকৰ আজিৰ ভিডিঅ'টো হেল্পফুল হৈছে আৰু আপোনালোকে বুজি পাইছে যে কেনেকৈ ইউজ কৰিব লাগে, কেনেদৰে লগাব লাগে। চ' গোটেইখিনি মই দেখুওৱাৰ দৰে তেনেকৈ ফ'ল' কৰক। আৰু আজিলৈ ইমানে, আকৌ লগ পাম নতুন এটা ভিডিঅ', নতুন এটা টপিকত। বাই বাই গাইজ।